স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। টেটৰ বিজ্ঞাপন কেতিয়া ওলাব আৰু শিক্ষক বদলীকৰণ লগতে প্ৰাদেশিকৰণৰ বিষয়ে কি ক'লে শিক্ষামন্ত্ৰীয়ে, চাওকচোন এই ভিডিঅ'টোত শিক্ষামন্ত্ৰীয়ে কোৱা কথাখিনি। কোনো বিবেচনা কৰিবলগীয়া নাই। 2017 চনৰ যি আমাৰ প্ৰাদেশিকৰণ আইন, সেই আইনৰ আওতাৰ ভিতৰত থকা বিদ্যালয়সমূহক ইতিমধ্যে প্ৰাদেশিকৰণ কৰা হ'ল। থাকি গ'ল মানে যদি সেইটো আইনগতভাৱে বৈধ, 17 চনৰ প্ৰাদেশিকৰণ আইন মতে যদি বৈধ, সেইটো আমি এতিয়াও বিবেচনা কৰিম। কিন্তু আইনৰ আওতাৰ ভিতৰত যিখিনি নপৰে, বাহিৰত আছে, সেইখিনি বিবেচনালৈ অহাৰ প্ৰশ্ন অহা নাই। টেট পৰীক্ষাৰ সূচী খুব সোনকালে ঘোষণা, শিক্ষক বদলীকৰণ সেইটো খুব সোনকালে আৰম্ভ হ'ব। এই গোটেইখিনি প্ৰক্ৰিয়া হয়, এইটো এই ছেপ্টেম্বৰ মাহতে এই গোটেইখিনি প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। 9 তাৰিখে গোটেইখিনি বিজ্ঞাপন নোলায়। 9 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে ওলাব বিজ্ঞাপন। পৰীক্ষা পাছ কৰা শিক্ষকসকলে এপ্লাই কৰিব পাৰিব। নিশ্চিত হবে।